বন্ধুসকল ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল হেল্প বাই মিজানুৰ সাধাৰণতে চেনেলটো যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ আপডেট পাই থাকিব। সকলো কোনো জনাইছোঁ আৰু স্বাস্থ্য বিভাগৰ গেট ফৰ ভেকেঞ্চি ইতিমধ্যে যিটো সাধাৰণতে আপোনাৰ অভাৰলেপিং যিটো হৈছে বন্ধুসকল, এজন সাধাৰণতে ল'ৰাই ছোৱালী সাধাৰণতে এজনে সাধাৰণতে ইতিমধ্যে 31টা পোষ্টত চিলেক্ট হৈছে বন্ধুসকল। লাখ লাখ ল'ৰা ছোৱালী ফেল কৰিছে, কিন্তু এজনে 31টা পোষ্টত চিলেক্ট কৰিছে। ছেকেণ্ড কাট অফ লিষ্ট আহিব নাই, এজনে 21টা পোষ্টত চিলেক্ট হৈছে, এজনে 25টা পোষ্টত চিলেক্ট হৈছে, এজনে 10টা পোষ্টত চিলেক্ট হৈছে। তেনেকুৱা হৈছে ভেকেঞ্চি মোটামুটি 80% ভেকেঞ্চি খালী থাকিব মোৰ মতে বন্ধুসকল। অভাৰলেপিং বেছি হৈছে, স্বাস্থ্য বিভাগে বেছি কাম এইটো কৰিছে বন্ধুসকল, কাৰণ স্বাস্থ্য বিভাগে এইটো কাম কৰিব নালাগিছিল। আৰু সকলো আপডেট এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছেকেণ্ড কাট অফ লিষ্ট আহিব নাই ফুল ডিটেইলছ গম পাই যাব। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক বন্ধুসকল। স্বাস্থ্য বিভাগৰ যিটো অভাৰলেপিং হৈছে সেইটো বেছিভাগ হৈছে আৰু এইটো স্বাস্থ্য বিভাগে কৰিব নালাগিছিল। ইয়াৰ পিছত কিন্তু এনেকুৱা কৰিলে মই সাধাৰণতে হুকিও নিদিছোঁ। ইয়াৰ পিছত এনেকুৱা কৰিলে কিন্তু প্ৰতিবাদ কৰিবলৈ সকলোৱে বাধ্য হ'ব। ইতিমধ্যে নিউজ পৰ্টেল সকলোতে গম পাইছে, লাখ লাখ ল'ৰা ছোৱালী ফেল কৰিছে। মোটামুটি স্বাস্থ্য বিভাগত সকলোৱে গম পায় 10 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছিল, 3,945টা পোষ্ট আছে। তাৰে ভিতৰত গেট ফ'ৰ পষ্ট আছিল অলপে, 1,500 পষ্ট নাছিল বন্ধুসকল। আৰু তাতকৈ সাধাৰণতে এজনে যদি 31টা পোষ্টত, এজনে যদি 21টা পোষ্টত পাছ কৰে, তেনেহ'লে বেলেগে সাধাৰণতে আলু চিলাই খাব নেকি বন্ধুসকল। মই সাধাৰণতে সেইবাবে কৈছোঁ। আৰু স্বাস্থ্য বিভাগত এইটো কাম কৰিব নালাগিছিল। অভাৰলেপিং বেছি হৈছে। ছেকেণ্ড কাট অফ লিষ্টটো কিন্তু নাহে, ইতিমধ্যে গম পাইছোঁ। আৰু আহিলে কিন্তু আপোনালোকে লগে লগে ভিডিঅ'ৰ জৰিয়তে গম পাই যাব ছেকেণ্ড কাট অফ লিষ্ট কেনেকৈ আহিব, কাৰণ 3 আৰু 4 সাধাৰণতে মে' তাৰিখে ইয়াৰ স্কিল লিষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। স্বাস্থ্য বিভাগে কিন্তু পুনৰ বিসংগতি কৰিলে আৰু কোনো এটা পৰীক্ষা ভালকৈ পাতিব নোৱাৰে। নন টেকনিকেল পৰীক্ষাও কিন্তু ইতিমধ্যে সকলোৱে গম পাইছে। আৰু সাধাৰণতে পৰীক্ষা চলাৰ সময়তে লিক হৈ যায় পেপাৰসমূহ। আপোনাৰ সাধাৰণতে এইবোৰ ভালকৈ কোনো এটা কাম কৰিব নোৱাৰে সাধাৰণতে স্বাস্থ্য বিভাগে। আৰু ইতিমধ্যে অভাৰলেপিংটো বেছি হৈছে। ছেকেণ্ড কাট অফ লিষ্ট আহিব নে নাই সকলোৱে প্ৰশ্ন কৰিছিল, সেইবাবে আপোনালোকক জনাই দিলোঁ। মোৰ মতে ছেকেণ্ড কাট অফ লিষ্ট নাহে। ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰি দিব। আৰু অভাৰলেপিংটো বেছি হৈছে আৰু এনেকুৱা হ'লে সকলোৱে কিন্তু ফেইল কৰিব, কাৰণ ভেকেঞ্চি দিনে খালী থাকিব কিন্তু সকলোৱে ফেইল কৰিব বন্ধুসকল। সেইবাবে মই কৈছোঁ অভাৰলেপিংটো বেছি হৈছে, স্বাস্থ্য বিভাগে এইবোৰ ওপৰত গুৰুত্ব দিব লাগে। ইমানখিনি